তিনিচুকীয়াত মাতৃসংঘ কালী পূজা সমিতিৰ দ্বাৰা উদযাপন কৰা কালী পূজাত উপস্থিত হ'ল শ্ৰম মন্ত্ৰী তথা বিধায়ক সঞ্জয় কিষাণ। তিনিচুকীয়া পৌৰসভাৰ আটাইকেইজন ৱাৰ্ড কমিছনাৰ সৈতে গৈ কালীমাৰ আশীৰ্বাদ ল'লে মন্ত্ৰীগৰাকীয়ে। সমিতিৰ দ্বাৰা ব্যৱস্থা কৰা নিৰামিষ আহাৰ সমূহ ৱাৰ্ড কমিছনাৰ আৰু স্থানীয় ৰাইজৰ সৈতে গ্ৰহণ কৰি খুবেই আনন্দিত হয় তেখেত। সমূহ ৰাজ্যবাসীক কালী পূজা তথা দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰে। প্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ তিনিচুকীয়াবাসীলৈ পবিত্ৰ কালী পূজা আৰু দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মাতৃনগৰ পূজা সমিতিয়ে কালী পূজা সমিতিয়ে খুব সুন্দৰভাৱে এই পূজা আয়োজন কৰিছে। যোৱাকালিও আমি আহিছিলোঁ। যোৱাকালি প্ৰায় উৰে নিশা প্ৰায় 4টা বজালৈকে তেওঁলোকৰ পূজা অৰ্চনা অতি নীতি নিয়মৰ মাজত তেওঁলোকে কৰিলে আৰু আজি তেওঁলোকে সকলোকে নিৰামিষ খাদ্যৰ ব্যৱস্থা কৰিছে। আমি আহিছিলোঁ, নিৰামিষ খাদ্য আমি সকলোকেইজন আমাৰ ৱাৰ্ড কমিছনাৰ ইয়ালৈ আহিছে। আমি সকলোৱে খুব সুন্দৰভাৱে এই প্ৰসাদ হিচাপে ইয়াক গ্ৰহণ কৰিছোঁ। নিশ্চিতভাৱে এনেধৰণৰ পূজাৰ আয়োজনৰ জৰিয়তে আচলতে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি সমন্বয়, যি একতা, ইয়াক সদায় শক্তিশালী কৰাৰ প্ৰয়াস কৰা হয়। আৰু নিশ্চিতভাৱে দীৰ্ঘদিন ধৰি এই পূজা সমিতিয়ে কালী পূজা সমিতিয়ে এনেধৰণৰ আয়োজন কৰি আহিছে। গতিকে তেখেতসকলক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ যে আমাক মায়ে আশীৰ্বাদ দিয়ক। আগন্তুক দিনতো আমি এনেধৰণৰে সকলোৱে সামিল মিলি আগবাঢ়িবৰ কাৰণে আমি সক্ষম হওঁ।